वेलकम बैक टू द चैनल गाइस আজি এটা নতুন ভিডিও কৰি আপোনাক স্বাগতম জনাইছো পুনৰ আকৌ পুনৰ এবাৰ আজি হৈছে দেৱালী আৰু মোৰ ফালৰ পৰা সকলোকে দেৱালীৰ শুভেচ্ছা জনালো আজি আৰু পুৰা দেৱালী বুলি ভ্লগ এটা বনাম আৰু আপোনালোকে ভিডিওটো পুৰা সম্পূৰ্ণ মানে লাষ্টলৈকে চাই থাকিব আৰু যদি ভিডিওটো চাই ভাল পায় লাইক শেয়াৰ আৰু কমেন্ট এটা কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব তলতে ৰঙা এটো আহি আছে তাত টিপি পেলাই অল নটিফিকেশনটো বেল আইকনটো অন কৰি থৈ দিব তেতিয়া আজি কি হয় আৰু গাঁৱৰ মানে ঘৰখন দেখুৱাম অকণমান লাইট চেট কৰিছোঁ লগৰ কেইটামানে ঘৰখন পুৰা লাইট চেট এনেকৈ দি ফিটিং কৰিছে আমি আৰু আপোনালোকক দেখুৱাই যাম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু মন চন দিব অকণমান চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু ইমান আৰু হেৰি কৰিব আৰু আছে আৰু তেতিয়াহ'লে অকণমান ওলাই যাম এতিয়া আমি পুৰা এইফালে মানে বৰষুণ দি আছে ন সেইকাৰণে মানে মই এই লগৰটো ঘৰলৈ আহি পেলাই ইয়াতে বহি আছোঁ সেইটোৱে মানে আৰু তো এতিয়া আকৌ অকণমান এইফালে ওলাই যাওঁ এই আমাৰ ষ্টুডিঅ' বুলি কওঁ যে মই জেগাটো ষ্টুডিঅ' আৰু সেইটো মোৰ তালে যাম ষ্টুডিঅ' পেলাই আৰু মই এতিয়া তালৈ যাম আৰু বহুত টেঙা এটা বতৰ হৈ গ'ল আৰু মানে বৰষুণেই দি আছে আৰু কি ক'ম আৰু মানে পূৰা বৰষুণ দি আছে আৰু চাওকচোন গোটেই এইফালে গোটেই এয়া বৰষুণ দি আছে এয়া পানী গোটেই এইবিলাক পানী চানী জমা হৈ গৈছে আৰু দেৱালী মানে এইবাৰ সেৰেঙা হ'ব যেন পাইছোঁ আৰু সেৰেঙা দেৱালী আৰু উপায় নাই আৰু क्या सोच है रे तेरी मानना पड़ेगा ঘূৰা নাই মানে কিয় ঘূৰা নাই এই তাঁৰডালহে কিবা হ'ব কিবা হৈ আছে নাকটো ঢিলা আছে নেকি নাকটো লাইট নহয় কালি কেলে আমাৰ মই এটা চেছ আৰু এই ৰমা দিলি গ'ল সময় এই ৰমা তো লাইট কালি ঘূৰা নাই তো চেছ আৰু কালি আমাৰ ইডাল তাৰে কিবা এটা হৈ আছে প্ৰব্লেম মানে এই চাওক এইবিলাক লাইট আনিলে মানে আপোনালোকে কৈ এইবিলাক মানে ঠগন দিয়ে কেতিয়াবা এইটো মানে কেতিয়াবা নুঘূৰে মানে বস্তুটো কালি ঘূৰিছে এটা চাই থাকক এতিয়া কি হয় ভাল কৰি ভাল কৰি দিলে এতিয়া পূৰা মানে ঘূৰিছে মালটো কিন্তু মানে এই ইয়াত এইডাল বস্তুত ইয়াত মানে নুঘূৰে কিন্তু ইয়াত পূৰা চাওক মালটো একদম পূৰা মজা ঘূৰিছে দেখিছে নাই ভাল কিন্তু কেনে মেকানিক এডাল আছে দেই A few moments later. পাই গ'লো এতিয়ালৈকে মানে বৰষুণ মানে কমা নামিলেও নাই পূৰা ক্ৰমান্বয়ে বৰষুণ আনি আছে আমাৰো পূৰা এতিয়া দেখিছেনে গাইছ এয়া পূৰা লাইট চাইট লগাই থোৱা আছে বাৰু এইফালে এয়া পূৰা এনেকৈ লাইট চাইট লগাই থোৱা আছে একদম ৰাতি ধুনীয়াকৈ লুক এটা পাব এইটো এতিয়া এয়া পূৰা বৰষুণ নেৰাই হ'ল আৰু কি হয় তাকে এতিয়া মানে এইফালে গণেশ বাবা কৈছোঁ গণেশ বাবা কৃষ্ণ কৃষ্ণ দেই আপোনালোকে কৰিব কৃষ্ণ দেৱ 2,000 years later. পেল হৈ গ'ল আৰু পেল মটৰটো বহুত ডাৱৰীয়া হৈ গ'ল মানে বৰষুণ দি আছে এতিয়াও মানে বৰষুণ মানে এতিয়াও দি আছে বৰষুণ মানে এতিয়াও এৰাই নাই নাই উপায় নাই আৰু এইবাৰ দেৱালী আৰু টেঙা গ'ল আৰু এতিয়া তাকে ইয়াত পূৰা লাইট চাইট দেখিছে ধুনীয়াকৈ সেইটো পূৰা লগাইছোঁ মই এইটো এইবিলাক লাইট চাইট মেজিক লাইট নে কি বুলি কয় এইবিলাক এনেকৈ লগাই থোৱা আছে এনেকৈ আৰু সৰুকৈ আৰু কথা আৰু বৰষুণেই আৰু কিনো বৰষুণ সেইকাৰণে আৰু এটা চকী এখন লৈ পেলাই মই বহি আছোঁ পূৰা বৰষুণ দি আছে তথাপিও মানে মই আপোনালোকক মানে দেখুৱাবলৈ আহিছোঁ আৰু এইটো ভিডিঅ' চাওক এইটো আমাৰ ঘৰটো এইখন হ'ল এইটো পূৰা লুকটো মই দেখুৱাই দিছোঁ এবাৰ এনেকৈ আৰু সৰুকৈ আৰু এনেকৈ এটা দিছোঁ আৰু হেৰি এতিয়া পূৰা অকণ ভিতৰৰ পৰা লাহেকৈ পূৰা ধুনীয়াকৈ দেখুৱাই আছোঁ বোলক The next day. হৈ গ'ল তাৰ মানে দেৱালী দ্বিতীয়টো দিন মানে আজি এনেই আৰু দেৱালী আৰু এতিয়া তথাপিও মানে বতৰটো এতিয়াও ডাৱৰীয়া হৈ আছে এতিয়া আকৌ মানে বৰষুণ দিবই আছিলে পূৰা ডাৱৰীয়া আছে বতৰ পূৰা ডাৱৰীয়া এতিয়া অকণমান বৰষুণটো মোৰ এৰিছে তথাপি মানে পূৰা বতৰটো সেইফালেও পূৰা হেৰি হৈ আছে পূৰা ওলাই যাব পৰা নাই আৰু আকৌ লাগিব এনেকৈ আৰু কালি ৰাতিপুৱা দি আছে ৰাতিপুৱালৈকে এতিয়া অলপমান এৰিছে আৰু তাতে কি হয় আজি সূৰ্য গ্ৰহণো আছে বোলে সেইকাৰণে আৰু
ৰখি আছোঁ আৰু ঘৰতে ৰোৱা পূৰা A few moments later. মানে এতিয়া হৈ গ'ল অথনি যাতে আছিলোঁ ঘৰৰ পৰা এতিয়া বতৰটো মানে চাওকচোন বতৰটো মানে অকণমান মানে বৰষুণটো 2-3 ঘণ্টাৰ কাৰণে দিয়া নাছিলে সেইকাৰণে মই বোলো অকণ ওলাই যাওঁ বাহিৰলৈ ওলাই গৈ আপোনালোকৰ পৰিৱেশটো দেখুৱাওঁ কেনেকৈ হৈ আছে বাকী পৰিৱেশটো এবাৰ চাই লওকচোন কি ধুনীয়া লাগিছে মানে পৰিৱেশটো খুব মানে এতিয়া মানে বৰষুণ আকৌ দিব নেকি মানে এতিয়া আকৌ ক'লা মূলা হৈ আছে এইটো চাই যাব যে এইফালৰ পৰা ক'লা মূলা হৈছে বাংলাদেশে কিবা বতাহ এটা আহি আছে বোলে পশ্চিমবংগৰ ফালৰ পৰা হৈ পেলাই বতাহ এটা আহিছে কিবা নামটো নাজানো আকৌ দেই বতাহটো এতিয়া আকৌ বৰষুণ এটোতো পৰিছে মোৰ এনেকুৱাত পৰিছে এটোতো তো এতিয়া টাইম কেইটা কিমানমান হ'ল বা টাইমটো আপোনাৰ টাইমটো হ'ল 4:30 মানে 4:30 বাজি গ'ল এতিয়া মানে 5টা বাজিবই হ'ল আৰু আজিনো আৰু ইয়াতে এই ভিডিঅ'টো সামৰণি কৰিছোঁ আৰু আজি অলপমান ইয়াৰ বম চমবিলাক ফুটাব যিহেতু বৰষুণটো এতিয়া ইমান নাই কিয়া আপোনালোকে দেখিছে বৰষুণ ইমান নাই কিন্তু ডাৱৰটো আহি আছে এইফালৰ পৰা তেতিয়াহ'লে আজিলৈ হ'ব আৰু আজিলৈ এটা ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু তেতিয়াহ'লে আকৌ লগ পাম এটা মানে নতুন মানে ভিডিঅ'ত আৰু এতিয়া ভিডিঅ'টো চেনেলটো তলত আহি থকা ছাবস্ক্ৰাইব বাটনটো ছাবস্ক্ৰাইব কৰি ল'ব তেতিয়াহ'লে আজিলৈ বাই বাই বেলেগ এটা ভিডিঅ'ত মানে লগ পাম আৰু